সকলোকে মোৰ তৰফৰ পৰা আজি ৰিপাব্লিক ডে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল। আৰু আজি আপোনালোকৰ সন্মুখত এটা ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে গেম খেলি কেনেকুৱাকৈ আৰ্নিং কৰিব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ, তেতিয়াহ'লেহে ভিডিঅ'টো বুজি পাব। তো আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰত যাব, যাই কিনে আপোনালোকে এটা লুডু স্পীড লুডু বুলি আছে, সেইটোত ক্লিক কৰি এইটো ডাউনলোড কৰি ল'ব আৰু আপোনালোকে ইয়াতে গেম খেলি পইচা আৰ্নিং কৰিব পাৰিব। আৰু মোৰ আৰ্নিং কৰি মই ট্ৰানজেকশ্যন কৰিছোঁ বেংকত, সেইটো আপোনালোকৰ সন্মুখত ট্ৰানজেকশ্যন হিষ্ট্ৰী দেখুৱাই দিম। এয়া চাওক ট্ৰানজেকশ্যন হিষ্ট্ৰী, এইবিলাক মই উইথড্ৰ কৰিছোঁ মোৰ বেংক একাউণ্টত। তো আপোনালোকে এইটো ৰেফাৰ কৰি আপোনালোকে সেই ৰেফাৰ কৰিও আৰ্নিং কৰিব পাৰে আৰু খেলিও আপোনালোকে আৰ্নিং কৰিব পাৰে। তো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত এই লিংকটো পাব, এই লিংকৰ পৰা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এই এপছটো ডাউনলোড কৰিব পাৰিব। তো থেংক ইউ ফৰ ৱাটছিং।